Hello everyone, আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু আজি হৈছে এক বহাগ আজি মানে চাদৰ মেখেলা পিন্ধিব লাগিছিল কিন্তু বৰ্তমান মই টপ আৰু পেন্টহে পিন্ধি পেলাই ওলাইছো আৰু এতিয়া মই ওলাইছো দোকান ওপেনিং কৰিবলৈ যাবলৈ কাৰণে তো বেছি সময় নকৰো তেনেহলে যাও এতিয়া একদম ধুনীয়াকৈ ওলাই মেলি লৈছো তো আৰু অলপ এক্সাইটেডো হৈ আছো গতিকে তেনেহলে যাও বলো একদম ডাইৰেক্ট তাত গৈ পেলাই লগ পাই আছো আৰু আহি পেলাই পালোহি আৰু ইয়াতে আহিছো আমাৰ ইয়াৰ লগত আছে পেহী এইফালে আহিলে লাজ কৰিব নালাগে তো আজি মানে পেহীয়ে ফাৰ্মাচী ওপেনিং কৰিছে আৰু ফাৰ্মাচীৰ লগতে লেবৰেটৰী তো তাই মুখৰে শুনক তাই ক'ব আহিব ইয়ালৈ আৰু ইয়াতে ফাৰ্মাচীৰ মেডিচিনৰ কাৰণে ডিছকাউণ্ট পাব আৰু ব্লাড টেষ্টৰ ডিছকাউণ্ট পাব আহিব সকলোৱে জেগাটো বালিপাৰা হস্পিটেলৰ ফ্ৰণ্টতে আহিব বা তাই মাতটো ইমান কম মানে মানুহক প্ৰসাদ বিলাই তাৰমানে তাই মাত নোলোৱা হৈ গৈছে মানে আজি যিহেতু গণেশ পূজা এক বহা একদম মানে শুভ দিনত আজি দোকানখন ওপেনিং কৰিছে তো সেইটো কাৰণে তাই মানে মাত চাত ভালকৈ ওলোৱা নাই আৰু বৰ্তমান মই আছোঁ পিছফালৰ ৰুমটোত ৰুম মানে এটাই কিন্তু মাজত মানে অকণমান জেগা দি পেলাই দুটা টাইপ কৰি থৈছে ৰুমটো মই আছোঁ বৰ্তমান পিছফালে আৰু লগত আছে এয়া ভাস্কৰ তো আগফালে গৈ পেলাই ফাৰ্মাচীখন মানে দোকানখন একদম পুৰা ধুনীয়াকৈ দেখাই আছোঁ আটাইতকৈ ডাঙৰ কথা হ'ল এতিয়া ধুনীয়াহে তাকে আৰু আমাক প্ৰসাদ দিছিলে কিন্তু খোৱা নাছিলোঁ এতিয়া ভাবিছোঁ খাওঁ বুলি এইফালে গোটেই প্ৰসাদ আজি মানে যিহেতু গণেশ পূজাটো বহুত মানুহ আহি আছে এয়া ফল মূল এইফালে প্ৰসাদ এইফালে মিঠাই এখন পাত আমি দুটাই লৈছোঁ এয়া এইফালে এয়া আজি গণেশ পূজাৰ আৰু লগতে নতুন দোকান ওপেনিং কৰাৰ প্ৰসাদেই এয়া মানে আমাৰ অহা অকণমান দেৰি হৈ গ'ল সেইটো কাৰণে মানে আমি পূজা নাপালোঁহি পূজা শেষেই হৈ গ'ল পূজা শেষ হোৱাৰ পাছতহে পাইছোঁহি তো ঘৰত অলপ কাম আছিল অলপ ব্যস্ত থকাৰ কাৰণে অহা দেৰি হৈ গ'ল কিন্তু যি কি নহওক আহিছোঁতো ন আৰু বিহু বুলি তাৰমানে মই জোতা এযোৰ অৰ্ডাৰ কৰিছিলোঁ আজি 3 বহাগ হৈ গ'ল তো আজিহে আহি পাইছেহি জোতাযোৰ আৰু পাৰ্চেলটো আহি গ'ল অনলাইন অৰ্ডাৰ কৰিছোঁ যিহেতু ফ্লিপকাৰ্টৰ পৰা আৰু পাৰ্চেলটো আহি গ'ল এতিয়া এইটো আনবক্সিং কৰিম তো মানে সংগীতা খুৰীহঁতেও মানে কৈ আছে কি চাওঁ বুলি তো মই মানে ভাবিলোঁ কি যিহেতু অৰ্ডাৰ কৰিছোঁ আনবক্সিং কৰোঁতে এটা ভিডিঅ' কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি তো সেইটো এতিয়া আনবক্সিং কৰাৰ আগত মই আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ আৰু এতিয়া মই যাওঁ বাহিৰলৈ যিহেতু এইটো আনবক্সিং কৰোঁগৈ পাৰ্চেলটো এয়া আগফালে তলতে থৈ লৈছোঁ এয়া সংগীতা খুৰী বহিয়ে আছে চাবলৈ কাৰণে তো সেইটো কাৰণেহে আগফালে আনি লৈছোঁ এইটো হাত দিয়া পাৰিব এৰবাচোন সংগীতা খুৰীকে খুলিবলৈ কৈছোঁ পেকেটটো আৰু ছাগলী পোৱালিটো চাব মোৰ জোতা চাব আহিছে নেকি আৰে 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 আৰু আজিকালি মানে বস্তুবিলাক অনলাইন ভালে আহে কিন্তু কিছুমান বস্তু ভয়ো লাগে ইও আহিছে চাবলৈ কাৰণে কেনেকুৱা আহিছে আৰু এয়া জোতাযোৰ বক্সটো ৰেড টেপৰ জোতা এযোৰ এইয়া বক্সটোহে দেখাইছোঁ এতিয়ালৈকে জোতাযোৰ ওলোৱাই নাই চাওঁ কেনেকুৱা আহিছে বা ঢাকে খাই আছে এইয়া আহি গ'ল মোৰ জোতা এযোৰ চাওক কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই কমেণ্টত ভাল লাগিছে নে সংগীতা খুৰী কেইবাটাও কালাৰ আছে অঁ এইযোৰ চাওক জোতাযোৰ পিংক কালাৰ আছে গ্ৰীণ আছে অলপ লাইট কালাৰ ব্লু কালাৰ আছে হোৱাইট কালাৰ আছে এয়া এয়া পাত দুপাত আহি গ'ল ভালেই আহিছে দেই যেনেকুৱা দেখাইছিল তেনেকুৱাই আহিছে আৰু জোতাযোৰ তাৰমানে অকণমান অফাৰত পালোঁ এনেই জোতাযোৰৰ দাম আছিল 6599 টকা কিন্তু মানে অফাৰত
অফাৰত পাইছোঁ যিহেতু 20% মান অফাৰ আছিল নেকি, তো অফাৰত মোৰ জোতাযোৰ 5,279 টকাত পাইছোঁ। আৰু ভালেই আহিছে জোতাযোৰ, বেয়া অহা নাই বাৰু, যেনেকুৱা দেখাইছিল তেনেকুৱা আহিছে, কোৱালিটি একদম বঢ়িয়া কোৱালিটি আহিছে। আপোনালোকে কোনোবাই যদি অৰ্ডাৰ কৰিম বুলি বিচাৰে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰে। মই জোতাযোৰ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। বয়জ ক্লাবৰ ফাংচনৰ কাৰণে তৈয়াৰী বালিপাৰা ন হৈ গ'ল। ফুলি ৰেডি। ওচৰৰ মানুহ কেনেকুৱা আছিলে, এতিয়া কেনেকুৱা আছে?